এখন আহি বাহিৰত ৰৈ আছেহি তো আমি এতিয়া জল্দি নতুন কণ্টেইন আনিছো ইনষ্টাগ্ৰামৰ কাৰণেও ছাৰপ্ৰাইজ নহয় আৰু মই গম পাওঁ হ'লেও মই কাৰ মই এনেটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এই ভিডিঅ'টো হৈছে বাৰ্থডে ব্লগ আপোনালোকে থাম্বনেইল লিখি অলৰেডি গম পাইছেই চাগে এইটো মোৰ বাৰ্থডে ব্লগ হ'ব চবৰে বাৰ্থডে ব্লগ বেলেগে বনায় বেলেগে ছাৰপ্ৰাইজ দিয়ে কিন্তু মোৰ বাৰ্থডে ব্লগ মই নিজে বনাইছোঁ কাৰণ মামাৰ একো ছাৰপ্ৰাইজ বনোৱা নাই তো বাৰ্থডে ব্লগটো নিজে বনোৱাটো সেইটোতো সাধাৰণ কথা মই মোৰ বাৰ্থডে কেকো নিজে বনাইছোঁ বাৰ্থডে আছে কাইলৈ মোৰ আজি মই এতিয়া কেক বনাই আছোঁ যেতিয়া শিকিলোঁ যেতিয়া আকৌ কেলৈ মই আকৌ এক্সট্ৰা এটা খৰচ কৰোঁ কেইটা নাই মানে কেক বনোৱা বস্তু অলৰেডি আছিলে যিকেইটা নাই সেইকেইটা আনি ল'লোঁ আৰু নিজে যেতিয়া জানো নিজেই বনাম আৰু বাৰ্থডেনো কি আৰু এতিয়া ডাঙৰ হোৱাৰ পিছত তেনেকুৱা বাৰ্থডে এক্সট্ৰাকৈ একো পাতিবলৈ নাথাকে অকল নিজেই বনাম আৰু কেকটো বাৰ্থডে হ'লে কেক নাখালে কেনেকৈ হ'ব আৰু নিজে জানো যেতিয়া কেক এটা বনাম বাকী আৰু কাইলৈ সকলো হ'ব চাই যাওক এতিয়া মই কেক বনাব লৈছোঁ চবলক চাওঁগৈ অলপ মই নতুন ষ্টাইলত বনাম বুলি আহিছিলোঁ ভিণ্টেজ ষ্টাইলত সেই ভিণ্টেজ ষ্টাইলত কেক বনাবলৈ শিকা নাই মই সেইটো নিজে আইডিয়া লগাই বনাম বাকী এইফালে চকলেট গলাবলৈ ৰেডি কৰি থৈছোঁ চকলেট কেক বনাম কেক বনাওঁ আৰু আপোনালোকে চাই যাওক মেইন ভ্লগটো কাইলৈহে মই ষ্টাৰ্ট কৰিম বাৰ্থডে একো স্পেচিয়েল তেনেকুৱা একো নাই কিন্তু ভ্লগ বনাম আৰু তেনেকৈ ভ্লগ বনালে এনেও ভাল লাগিবই চোৱাহি আকৌ তুমি এইফালে দেই মই লগাইছিলে গম পাওঁ অঁ One eternity later. Hi guys, কাইলৈ মোৰ বাৰ্থডে আজি মই এতিয়া ৰাতি 11টা বাজিছে আৰু এঘণ্টা পাছত মোৰ বাৰ্থডে বাকী ভণ্টিয়ে ডেক'ৰেশ্যনৰ কাৰণে বেলুন আনে যিটো তাই কালি আনি আজিলৈকে মোক নাই কোৱা কিন্তু এতিয়া সজোৱাৰ আগত কৈ দিলে বা মই বেলুন আনিছোঁ আৰু এতিয়া মায়ে তাই মিলি সজাই আছে আগফালে ৰুমত মই ভিতৰত বহি আছোঁ লগতে বৌ বনাইছে হা এস্থেটিক মই শিকাই দিছোঁ ছাৰপ্ৰাইজ মই এতিয়া ৰেডি হ'ম ফটো মাৰিবৰ কাৰণে মোৰ একো নতুন ড্ৰেছ নাই এটা ড্ৰেছ মই হোষ্টেলত থাকোঁতে কিনিছিলোঁ মই এদিন পিন্ধিছিলোঁ খালী তাৰ ফটো মই ভালকৈ মৰা নাই তো সেই ড্ৰেছটোৱে পিন্ধিম আজি বাৰ্থডে বুলি আৰু মাহঁতে সজাই আছে ছাৰপ্ৰাইজ দিবৰ কাৰণে ছাৰপ্ৰাইজ নহয় আৰু মই গম পাওঁ হ'লেও মই ছোৱালী নাই কেনেকৈ সজাইছে সজাব দিছোঁ বাই একেবাৰে মই সাজি কাচি আপোনালোকক লগ পাম হাই গাইজ 11 বাজি গ'ল বোলক আমি ৰেডি হ'ম মই মানে অলপ ৰিল চাই আছিলোঁ গাইজ মোক আপোনালোকে যদি ইনষ্টাত ফ'ল' নাই কৰা প্লিজ কৰিব মই একদম নতুন কণ্টেইন আনিছোঁ ইনষ্টাগ্ৰামৰ কাৰণেও আজি মই এটা ভিডিঅ' আপলোড কৰিছোঁ যিটো আপোনালোকে চাব শ্বৰ্টছতো মই দিম বাৰু লেটছ গেট ৰেডি অকণমান হাই গাইজ এতিয়াও 12টা বাজি পেলাই আৰু 20 মিনিট আছেগৈ কিন্তু মই হৈ আছোঁ ৰেডি কাৰণ মোক কৈছে ৰেডি হৈ থাকিবলৈ মোৰ ৰেডি হ'বলৈ অলৰেডি কৈ থৈ গ'ল মেৰি ছোৱালী বেয়ানে তো কলেজে ৰেডি হৈ লওঁ তো মই ৰেডি হৈ ল'লোঁ এইটো মোৰ ফ্ৰক এণ্ড দিছ ইজ মাই আউটফিট মোৰ চকুটো আজি ফুলি আছে আই ডণ্ট ন' কি হৈছে এইটো বিষ হৈছে আজি গা ধুই উঠাৰ পৰা এইটো বিষ আৰু অলপ ৰঙা পৰি আছিলে মানে প্ৰথমতে বিষ হ'ল এতিয়া ৰঙা পৰিছে আৰু এতিয়া ফুলি গ'ল এইটো অলপ বিষ হৈ আছে বাকী দিছ ইজ মাই আউটফিট মই ৰেডি হৈ লৈছোঁ ইয়েৰিং পিন্ধি একদম কেক কাটিবলৈ সিহঁতি কেনে ডেক'ৰেশ্যন ভালকৈ কৰিব নাই পৰা বস্তু বিচাৰি নাইব যে কি হ'লেও কৰি আছে কেক কাটোতে আপোনালোকক লগ পাই আছোঁ ৱেইট গাইজ I will show you my outfit okay this is my outfit এইটো মানে ভণ্টি বেগ যিটো ইয়াতে অলপমান থৈ দিছোঁ ৰুমটো হালত অলপ খাৰাপ হৈছে দেই প্লিজ গাইজ ইগন'ৰ এইটো মোৰ আউটফিট देखो
কালি যাই ফটোটো লোৱা নাই এতিয়াহে নহয় ৰ'বা দিবা স্পষ্টকৈ লোৱা নাই কেণ্ডেল জ্বলোৱা নাই আকৌ এতিয়া সেইকেইটা জ্বলাব লাগিব তই অহাৰ পিছতহে জ্বলাব হাই গাইজ মই পাই গ'লোঁ ছাৰপ্ৰাইজ 12টা বজা নাই আৰু 1 মিনিট আছে কিন্তু ফটোশ্বুট কৰিবলৈ সোনকালে গুচি আহিলোঁ আৰু বাৰ্থডে ছাৰপ্ৰাইজ ইমান ধুনীয়াকৈ সজালোঁ বিয়া আমি এতিয়া ফটো মাৰিম মানে মই আৰু ফটো মাৰিম তাৰপিছত আপোনালোকক লগ পাই আছোঁ ভিডিঅ' কৰি আছোঁ চব দেখাই যাম देखो गाइस कितना सुंदर प्यारा सा डेकोरेशन है प्रिंसे रही আছে আমাৰ লগত কেক কাটিবৰ কাৰণে তাতো দুটা বেনাৰ লগাই দিছে ভালেই লাগিছে এটা খুলিয়ে থ'ব লাগিছিলে মই এনেকৈ ধৰি মাৰিলোঁ হাতী পৰিলোঁ হাতী পৰিলটো আছে Happy birthday to you Happy birthday to you Happy birthday to you Kona Kek tu katibare mon joa nai Happy birthday. Happy birthday, Rasade. Happy birthday. Wow. এতিয়া কালি ৰাতিপুৱা বাই ব্লগ কৰিব বাই বাই হাই গাইজ আমাৰ আজি বাৰ্থডে মোৰ বাৰ্থডে মোক লাগিছেনে বাৰ্থডে গাৰ নিচিনা নাই লগা ইটছ অ'কে একো বাৰ্থডে বুলি সজা নাই বাহিৰত আছোঁহি আমাৰ ঘৰলৈ আহিছে আজি আলহী মানে নিচা আৰু চৌকলি টিকলি এনেকৈ আহিছে তো খানা বনাই আছে সেয়া মই পিঁয়াজ আৰু কটাৰী অলৰেডি হাততে লৈ আছোঁ প্ৰিন্সক বাহিৰলৈ আনিবলৈ আহিলোঁ তাৰপাছত খানা বনাই আছে আজি দিনৰ স্পেচিয়েল কচু দালি বনিছে মাছৰ ডিম আৰু পিটিকা বলক আপোনালোকক দেখাওঁ একদম চিম্পলকৈ আজি একদম থলুৱা খানা বনাই আছোঁ মোৰ ফেভৰেট লেটছ গো দেখামগৈ আপোনালোকক কি বনাইছোঁ यहाँ पे माछ है हाँ यहाँ पे क्या है माछर डिम गैस को कमाए लो ये One eternity later. এতিয়া আমি ওলাইছোঁ সন্ধিয়া
ডিনাৰ কৰিবৰ কাৰণে আমি গোটেই তিনিজনী যাম আৰু খাই আহিম যি পাওঁ আৰু মানে আমাৰ নাজিৰাত ইমান বেছি ভাল ৰেষ্টুৰেণ্ট তেনেকৈ নাই তো যি য'ত যেনেকৈ পাওঁ দুখন ভাবিলোঁ দুখন অপশ্যনত ৰাখিলোঁ এখন US পিজ্জা আৰু এখন T5 বুলি কয় তাত বহুত টেষ্টি বিৰিয়ানী পায় তো তালৈ যাম বুলি ভাবিছোঁ কিন্তু এতিয়া আমাৰ কনফাৰ্ম নাই হোৱা সেই দুখনৰ ভিতৰত কোনখন যাওঁ তাৰপিছত মাক এতিয়া দি দিছোঁ মাক ক'লোঁ যে মায়ে যিখনে আমাক লৈ যাম বুলি কয় সেইখনতে যাম আৰু প্ৰথমতে T5 যাম বুলি কনফাৰ্ম হৈ গৈছিলে কিন্তু মানে এতিয়া কি হ'ল T5 অলপ দূৰ হয় মানে আমাৰ ঘৰৰ পৰা কিন্তু US পিজ্জা অলপ ওচৰতে পায় T5 অলপ দূৰতে পায় সেইকাৰণে মানে এতিয়া কোনখন যাওঁ আই ডোণ্ট ন' আৰু মই পিন্ধিছিলোঁ ড্ৰেছ বেলেগ এটা অকণমান শ্লিভলেছ আছিলে তো ৰাতি অলপ শ্লিভলেছটো পিন্ধি যাবলৈ অলপ বেয়া পালোঁ তাৰপৰা সেয়া চেঞ্জ কৰিলোঁ বেলেগ এটা পিন্ধিলোঁ সেইটোৱে মোক বাৰ্থডে গাৰ্ল ভাইব দিয়া নাছিলে ডেট চাই আকৌ এইটো মই পিন্ধিলোঁ ইটছকে আৰু কালি মই কেক কাটোতে এইটো ড্ৰেছে পিন্ধিছিলোঁ এতিয়াও এইটোৱে অ'কে উপায় নাই যিটো টপ পিন্ধিছিলোঁ সেইটোৱে মোক বেছি ভাল লাগিছিলে মই নিজকে বেছি ভাল দেখিছিলোঁ বাট ইটছ অ'কে আপোনালোকক এতিয়া কোনখন ৰেষ্টুৰেণ্ট যাওঁ দেখাই আছোঁ Hi guys, আমাৰ ফাইনেলি আমি US পিজ্জা আহিলোঁ ইয়াত গান বাজি আছে সেইটো কাৰণে বেছিকৈ আমি ব্লগ কৰিব নোৱাৰোঁ আমি One year later. Hello guys, আমি এতিয়া ওলাইছো মন্দিৰ যাবলৈ আৰু মই মোৰ ওলাই হৈ গ'ল মানে মাহঁত ওলাই আছে বাও ওলাই আছে আৰু ময়ো কি লৈছো মন্দিৰৰ কাৰণে এইবোৰ দেখাব বাবাই ইয়া মোৰ ওলাই হৈ গ'ল আই এম ৰেডি কেনেকুৱা লাগিছে বিচ ক'ব তো মই নিউ ড্ৰেছ পিন্ধিছো এণ্ড বাই কি পিন্ধিছে মই দেখাম মাহঁতে ওলাই আছে অলপ দেৰি পাছত মাহঁতে ওলাব বাই গাইজ চ' এতিয়া হৈ গ'ল মই ৰেডি মোৰ আজি ৰেডি হওঁতে বহুত দেৰি হৈ গ'ল তো আমি মানে আজি মন্দিৰলৈ যাম কিন্তু মোৰ বাৰ্থডে হৈ যোৱা বহুত দিন হৈ গ'ল মানে এসপ্তাহ হ'ল বাৰ্থডে দিনাখনে যোৱা কথা আছিলে মন্দিৰ কিন্তু সেইদিনা শনিবাৰ হ'ল শনিবাৰে যিহেতু শিৱ মন্দিৰত মানুহ কম হয় সেইটো কাৰণে নগ'লোঁ সোমবাৰে যাম বুলি ভাবিলোঁ কিন্তু সেইদিনা মা আৰু মোৰ দুজনী পিৰিয়ডছ হ'ল সেইটো কাৰণে যাব নহ'ল আজি এসপ্তাহৰ মূৰত আকৌ যাবলৈ ওলাইছোঁ তো ব্লগটো মানে মই এনেও বাৰ্থডে ব্লগ দিয়াই নাই এডিট কৰা হোৱা নাই মই ভাবিলোঁ আজি মন্দিৰলৈ যাম বুলি এনেও ভাবি থৈছিলোঁ বাৰ্থডে ব্লগত দিম বুলি তো ভালেই হ'ল একেলগে দুইটা মিলাই দিম এতিয়া আমি মন্দিৰলৈ যাওঁ মই ৰেডি হ'লোঁ মাহঁতো ৰেডি হৈ গ'ল বেটেৰী এখন মাতিছোঁ সেইখন আহি বাহিৰত ৰৈ আছেহি তো আমি এতিয়া জল্দি যাওঁ লেটছ গো এইটো প্ৰিন্স আমি যোৱা দেখি তাৰ উৎপাত নাযায় বাহিৰলৈ ওলাইছে দিলে এছা তেতিয়াহে কৈছে এয়া মাহঁত ওলালে এয়া মই লৈছোঁ পায়স আৰু প্ৰসাদ কেক প্ৰসাদ হাই গাইছ আমি এতিয়া ইয়াত ৰখি আছোঁ মায়ে গৈছে চাকি আনিবৰ কাৰণে
গাইছ আমি পালোহি মন্দিৰ খোজকাঢ়ি গৈ আছোঁ অকণমান দেৰি খোজকাঢ়ি যাব লাগে মন্দিৰলৈ অলপ দেৰি খোজকাঢ়িব লাগে এতিয়া আমি বেটেৰী পৰা নামি খোজকাঢ়ি গৈ আছোঁ মোৰ আহি মা আমি গৈ আছোঁ আৰু এতিয়া মন্দিৰত মানুহ আছেনে নাই মানুহ হ'লেও কম নেকি আজি নে বেছি নে কম নাজানো মন্দিৰ পালোহি আজি মন্দিৰত মানুহেই নাই হ'লেও আমি মানে মানুহ আছে কম বহুত কম আগৰ তুলনাত আমি ভৰি ধৰি আহিছোঁ হ'লেও চাওঁ চাকি তাকি জ্বলাই লওঁগৈ এতিয়া মন্দিৰভাগ আপোনালোকক আহি দেখাম কাৰণ হাতত গোটেই বস্তু লৈ আছোঁ দেখাবলৈ দিগদাৰ হ'ব ছোৱালীৰ জন্মদিনো সেইটো কাৰণে চব মিলাই आत्मा भूमि दिशा श्रोता तथा लोकल पर মোৰ লগত আছে